বন্ধুসকল আপোনালোকে যদি কোভিড-19 ভ্যাকচিন লৈছে কিন্তু সাৰ্টিফিকেটখন ওলাব পৰা নাই তেন্তে আহক মই এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখাই দি আছো কেনকে আপোনাৰ নিজৰ মোবাইলটো দি সাৰ্টিফিকেটখন ওলাব পাৰিব। পোনপ্ৰথমে যাব লাগিব ক্ৰোম ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব লাগিব www.queen.gov.in সাৰ্চ কৰি দিয়াৰ পিছত কুইন ইয়াতে লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াতে সাইন ইন আছে ইয়াতে ক্লিক কৰি দিব লাগিব। আপুনি যেটো নাম্বাৰ ভ্যাকচিন লোৱাৰ সময়ত আপুনি দিছিলে হেতু নাম্বাৰ ইয়াতে বহাব লাগিব। বহাই দিয়াৰ পিছত গেট OTP ইয়াতে ক্লিক কৰি দিব লাগিব। 180 সেকেন্ড সময় থাকিব। 180 সেকেন্ড সময়ৰ ভিতৰত আপুনি OTP টো ইয়াতে বহাই দিব লাগিব। মই মোৰটো দি আছো। তাৰ পিছত ভেৰিফাই কৰি দিব লাগিব। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনাৰ ডিটেইলছ আহিব। আপুনি কেইটা ড'জ ললে, ফাৰ্ষ্ট ড'জ না সেকেন্ড ড'জ ললে হেতু আহিব। তাৰ পিছত আপুনি সাৰ্টিফিকেট আহিছে ইয়াতে সাৰ্টিফিকেটত ক্লিক কৰিব লাগিব। সাৰ্টিফিকেটখন অটোমেটিকলি ডাউনলোড হ'ব। হোৱাৰ পিছত মই মোৰটো ক্লিক কৰি দেখাই আছো সাৰ্টিফিকেটখন। এটো মোৰ সাৰ্টিফিকেট হয়। সাৰ্টিফিকেটখন মই প্ৰিন্ট কৰি আছো।